এই তামোলটো কৰিলে সোমাই দেখোন যাবি নথলে মানে নেদেখিব নহয়
মানে কথা ক'লে বুজি নাপায় সমাজত আমি পুনৰ দৰে প্ৰকৃত মানুহৰ মাজত গঢ়ি তুলিব পাৰিব লাগিব। কি নিজৰ পেলাই চোৱা খোৱা বোৱাৰ পাছত দেহৰ অৱস্থা খোৱাটো বুজিলে কি আগতে মই বিশ্ববিদ্যালয়ত শ্ৰেষ্ঠ গায়ক আছিলো বুজিছ নেকি সেইকাৰণে তোক মই গান এটা শিকাই দিম বুলি কৈছো কি ক'ব লগা আছে ভালকৈ কোৱাচোন গায়ক আছিলি
দৰ্শকসকলক আমি নিৰৱতা অৱলম্বন কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। দৰ্শকসকলক আমি নিৰৱতা অৱলম্বন কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। সমাজত নিজকে প্ৰতিষ্ঠিত ব্যক্তি কৰিব, কিন্তু মোৰ আশা পূৰণ হ'ল। সি প্ৰফেচাৰো হ'ল। সি ধনী ঘৰৰ ছোৱালী বিয়া কৰিলে, কিন্তু মই তাক মানুহৰ দৰে গঢ়ি তুলিব নোৱাৰিলো। মই তাক
একো জন ভাল ডাক্তৰ ভাল ইঞ্জিনিয়াৰ ভাল প্ৰফেচাৰ নহ'লে আপোনালোকক মোৰ দৰে এদিন বৃদ্ধাশ্ৰমত আলহী হ'ব লাগিব মোৰ আজি মৰ্মে উপলব্ধি হৈছে এজন চাকৰিয়ালে এই বেংকত জমা কৰা এই টকাৰ বান্দোলতকৈও এজন কঠিন মানুহৰ এই মানৱীয় মূল্যবোধ বহু গুণে বেছি বহু গুণে বেছি মোৰ ল'ৰা-ছোৱালী দুয়োটা ব্যক্তিগত খণ্ড বিদ্যালয়ৰ ছাত্ৰ। তোমালোক থাকিলে সিহঁতৰ ডিষ্টাৰ্ব হৈ পেলাই কেইদিনমানৰ বাবে ঝৰ্ণা লেতেৰা পৰিৱেশত থাকিব পাৰি মনবোৰ লেতেৰা হ'লে মানুহ পৰিণত হয় এতিয়া চিঞৰিলে তহঁতৰ অপকৰ্মবোৰ মজ খাই নাযায় তোক প্ৰফেচাৰ কৰোঁতে তোৰ মাৰে আৰু মই হাড়ক মাতি কৰি চেষ্টা কৰিছিলোঁ তোক লৈ আমি বহুত সপোন দেখিছিলোঁ কিন্তু সেই সপোন তই ভাঙি চুৰমাৰ কৰি দিলি
Uma coisa você não Thank you.